Hello everyone, welcome to my YouTube channel and thank you for clicking in this video. মই আজি পনীৰ বনাম বুলি ভাবিলোঁ গতিকে ভাবিলোঁ যে ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ গতিকে বেছি কথা কৈ দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ এয়া পনীৰ বনাবৰ কাৰণে মই ৰাতিয়ে বুট ভিজাই থৈ দিছিলোঁ আৰু এতিয়া বুটখিনি ভালদৰে ধুই ল'লোঁ ধুই লৈ কেনে এতিয়া প্ৰেছাৰ কুকাৰ এটাত দি দিলোঁ বুটখিনি বইল হ'বৰ কাৰণে দিম আৰু লগতে দুটা আলু লৈছোঁ আলু দুটা ভালদৰে ধুই লৈছোঁ ধুই কেনে এতিয়া সৰু সৰুকৈ কাটি আছোঁ এতিয়া এই দুটা বইল হ'বৰ কাৰণে দি দিলোঁ প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই ল'লোঁ এতিয়া গেছটো জ্বলাই আছোঁ এয়া গেছ জ্বলাই কেনে বইল হ'বৰ কাৰণে দি দিলোঁ বুট আৰু আলুখিনি আৰু ইয়াৰ লগতে দুটা টমেটো ধুই লৈ আছোঁ মই ভালদৰে এতিয়া এই দুটা সৰু সৰুকৈ কাটিম কাৰণ পনীৰ বনোৱাত এই দুটা ইউজ কৰিম মই এয়া মই কাটি আছোঁ টমেটো দুটা সৰু সৰু কৰি এয়া মোৰ কাটা হৈ গ'ল টমেটোবিলাক এতিয়া পিঁয়াজ আদা আৰু নহৰু এইবিলাকো বাছি ল'ম এতিয়া পিঁয়াজ কাটি আছোঁ মই এতিয়া নহৰু চিলাই আছোঁ আৰু এটুকুৰ আদা লৈছোঁ আদা টুকুৰ চিলাই আছোঁ এয়া মোৰ হৈ গ'ল পিঁয়াজ আদা আৰু নহৰু কাটা এতিয়া এইবিলাক খুন্দি ল'ম প্ৰথমে নহৰুখিনি দি লৈ ল'লোঁ আৰু এইখিনি এতিয়া খুন্দা হৈ গ'ল আৰু এতিয়া আদাখিনি দি দিলোঁ আদাখিনিও খুন্দা হৈ গ'ল এয়া হৈ গ'ল মোৰ পিঁয়াজ নহৰু আদা ৰেডি এতিয়া বুটখিনি উলিয়াই ল'ম এতিয়া বুটখিনি উলিয়াই ল'লোঁ মই লৈ এইখিনি ভালদৰে ধুই ল'লোঁ এতিয়া পনীৰখিনিও ভালদৰে ধুই ল'লোঁ আৰু ইয়াত হালধি গুড়ি জালুকৰ গুড়ি আৰু নৰ্মেল যিটো মছলা হয় সেইটোও দি ল'লোঁ দি কিনে এইখিনি ভালকৈ মিক্স কৰিলোঁ এতিয়া এখন কেৰাহীত তেল দিলোঁ তেল দি কেনে পনীৰখিনি দি দিলোঁ আৰু এইখিনি এতিয়া ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ কালাৰ চেঞ্জ নহয় ৰংচঙীয়া কৰিম এয়া চাওকচোন চাইয়ে ভাল লাগে কালাৰটো চেঞ্জ হ'লে চাইও ভাল লাগে খায়ো ভাল লাগে হয়নে বাৰু এয়া হৈ গ'ল মোৰ আৰু এতিয়া যে বুটখিনি বইল কৰিছোঁ তাক দুটা ভাগ কৰি লৈছোঁ কাৰণ হ'ল যে মই এটা ভাগ যিটো ভৰ্তা কৰি ল'ম বুটৰ এটা বুট আৰু আলুৰ এটা ভাগ ভৰ্তা কৰি ল'ম এয়া বুটখিনি ভৰ্তা কৰি ল'লোঁ এতিয়া আলুখিনি ভৰ্তা কৰি আছোঁ এয়া একেখন কেৰাহীতে তেল দিলোঁ অলপ আৰু এতিয়া কাৰী লিভছ আদা আৰু নহৰুৰ পেষ্টখিনি দিলোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম বা ভাজি ল'ম এতিয়া পিঁয়াজখিনিও দি দিলোঁ দি কিনে এইখিনি ভালদৰে মিক্স কৰিম এতিয়া নৰ্মেল মছলা গুড়ি অলপ হালধি গুড়ি দি দিলোঁ আৰু দি কিনে এইখিনি মিক্স কৰি আছোঁ এতিয়া অলপ জালুকৰ গুড়ি দি আছোঁ
মই অলপ স্পাইচি খাই ভাল পাওঁ, সেইকাৰণে জালুকৰ গুড়িটো অলপ বেছি দিলোঁ। এইটো আপোনালোকৰ টেষ্ট অনুযায়ী দিব। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া টমেটোখিনি দিলোঁ। টমেটোখিনিও ভালদৰে মিক্স কৰি ল'ম। এতিয়া নিমখ দি দিলোঁ। নিমখ দি ভাল কৰি মিক্স কৰি সেয়া চাওকচোন, হৈ গ'ল আমাৰ টমেটো অলমষ্ট। এতিয়া ইয়াৰ ওপৰত যিখিনি বুট আৰু আলু ভৰ্তা কৰিছিলোঁ সেইখিনি দি দিলোঁ। দি কিনে ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া যিখিনি কটা বুট আৰু আলু আছিল সেইখিনিও দি দিলোঁ আৰু দি কিনে এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত জোখ অনুযায়ী পানী দিম। পানী দি এতিয়া উবাল আহিছে। এতিয়া পনীৰখিনি দি দিলোঁ। দি কিনে এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া এটা কেঁচা জ্বালা লৈছোঁ আৰু এই জ্বালাটো সৰু সৰুকৈ কাটিম। এয়া কাটা হৈ গ'ল। এতিয়া ওপৰত দি দিম এইখিনি। এতিয়া এইখিনি মিক্স কৰি ল'ম। এয়া হৈ গৈছে মোৰ পনীৰ ৰেডি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, খুবেই টেষ্টি হয় খাবলৈ। আৰু যদি ৰেচিপিটো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ, বাই বাই।